আপোনালোকে শুনিবলৈ গৈ আছে হিমাংশু প্ৰসাদ দাসৰ কণ্ঠত বন্দনা দত্ত মজুমদাৰৰ কবিতা ভালপোৱা। কোৱামতে বৰষুণ লৈ গৈছিলোঁ তোমাৰ চহৰলৈ, টোপ টোপ টোপালত লৈ শতিকা প্ৰাচীন হেঁপাহ। কি বিচাৰিছা নীলা চোলাৰ জেপত, আকলোৱা মোৰ বুকুৰ চৰাই। মই এইখিনিতে আছো, চোৱা এবাৰ খেপিয়াই চোৱা। আজি তুমি লুকুৱাব নোৱাৰিবা বৰ্ষ প্ৰাচীন বৰ্ষা স্বপ্নৰ কথা। ৰৈ দিয়াচোন মোৰ উশাহৰ নিচিনা কাষত, নিশ্বাসৰ বিশ্বাস ভংগ নোহোৱাকৈ।